এটা সমবেত সংগীতৰ ৰিহাৰ্চেল আছিল, তাত বজাব লাগে বোলে তবলা, তাৰ পৰা আহিছোঁ। এখন স্কুল স্কুলবিলাক আছে, কিয়নো মই পঢ়া স্কুল আছিল, মই ক্লাছ 8ৰ পৰা হাৰমনিয়াম তবলা বজাইছোঁ। মোৰ লগত সংকট কৰিছে এয়া অহদৰ দাত, হাৰমনিয়াম বজাব বহুত ভাল বজায়। আৰু কিবা কৈ দিওঁ, ঠিক আছে। আমাৰ হাৰমনিয়াম তবলা আছে। আমি সংগীত বুলি ক'লে আমি সচৰাচৰ হাৰমনিয়াম আৰু তবলাকে জানো, এই দুটা বাদ দি একো হ'বই নোৱাৰে আমাৰ। গতিকে আমাৰ ক্লাছিকেলত আমি সংগীত বুলি ক'লে এই দুটাকে জানো, এই দুটাৰ পৰা আমাৰ আৰম্ভণি হয়। সাৰেগামা পাৰ আমাৰ মানে যিটো আদিপাঠ বুলি কয়, আদিপাঠ ইয়াৰ পৰা আৰম্ভণি হয়। এতিয়া মই তবলাটো টিউন কৰি ল'ম ধুনীয়াকৈ, কাৰণ ডাউন হৈছে য'ত মানে তবলাটো চাউণ্ডেই নাই, ফাটিছে চাগে। টিউনটো নাই, একদম ফাটিছে চাগে। এইটো ঠিকেই আছে। এইটো ঠিকেই আছেনে হাৰমনিয়ামটো? এই মানে আৰে হেৰি কিবা 8,000 লগত আছে নেকি? এই 8,000 কিবা লগত আছে নেকি? নাই ন? টেষ্টাৰটো হ'লে হাৰমনিয়াম ভালকৈ দিলে হয়, হাততো আৰু মই বিনা পইচা ওইটা তবলাটো ঠিক হোৱা নাই দেখোন। চাউণ্ডেই নাই। সমবেত সংগীত আৰম্ভ হ'ব আৰু মই ইয়াতে ৰৈ আছোঁ। দাদা আছে, অভিজ্ঞতা আছে মোৰ লগত, ৰৈ আছে। এইবিলাক ছোৱালী ইয়াতে ৰৈ আছে, সেইখিনি গান গাব। পিছত গেষ্ট আছে, আৰম্ভ হ'ব আৰু এতিয়া। কিছু সময় পিছত সুন্দৰকৈ আকৌ নৃত্য আৰম্ভণি হৈছে। 4জনীমান ছোৱালীয়ে এটিকেইটাত ধুনীয়া নৃত্য কৰিছে আৰু মানুহবিলাকে সকলোৱে চাই আছে আৰু ময়ো চাই আছোঁ মোৰ চকীত বহি। এখন আমাৰ স্কুল, মই এইখন স্কুলতে পঢ়িছিলোঁ আৰু এইবিলাক আমাৰ ক্লাছৰুম আছিল এটা সময়ত। এতিয়া এইবিলাক নতুনকৈ বনাই আছে। আমি 9 কিবাত পঢ়ি আছিলোঁ তেতিয়া এইখনত আমাক ছাৰে বুজাইছিল এইখনত। আৰু এতিয়া চোৱাচোন, এতিয়া মুক্ত আকাশ হৈ আছে ইয়াতে। এইফালেও আমাৰ স্কুল মানে ক্লাছৰুম আছিল, এইবিলাক ৱাল হৈ গ'ল, এইটো 4 লেন আহি গ'ল, ওখ হৈ গ'ল। তেতিয়াৰ পৰা ষ্টুডেণ্টবিলাক কমি গ'ল। আৰু ইয়াতো আমি পঢ়িছিলোঁ, এইখন এখন ব্লেকবৰ্ড আছিল, সেইখন ইয়াতে গেট হৈ গ'ল এতিয়া। তাৰপিছত আমাৰ ইয়াতে এইটো এটা ৰুম আছিল, এইখন ব্লেকবৰ্ড, সেইটো আমাক পঢ়াইছিল। এতিয়াও এই লিখাবোৰ ইয়াতে আছে, কিবা কিবি লিখা ইয়াত আছে, এইবোৰক মচা যোৱা নাই এতিয়ালৈকে। তাৰপিছত কেইটাৰ কিমান পৃষ্ঠা এনেকুৱা কিবা কিবি লিখা আছে। মধুৰ স্মৃতি এইবিলাক। আজি মোৰ ইয়াতে আহি পুৰণি স্মৃতিবোৰ মনত পৰি গ'ল। আমাৰ অংক বুজাইছিল এইবিলাক। নতুন স্কুল বিভিন্ন বঁটাবিলাক আমি আগবঢ়াবলৈ লৈছোঁ। 6ৰ পৰা 10লৈকে, 6ষ্ঠ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে প্ৰথম